এছ আপোনাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ বন্ধুসকল। আজিৰ ভিডিঅ'টো হৈছে MLA স্কলাৰশ্বিপ। চ' বন্ধুসকল, MLA স্কলাৰশ্বিপ আৰম্ভ হৈছে আৰু আপুনি আপোনাৰ এৰিয়াত আৰম্ভ হৈছেনে আপুনি সুধিব লাগিব আপোনাৰ MLA অফিচত গৈ। চ' বন্ধুসকল, MLA স্কলাৰশ্বিপৰ ফৰ্মখন আপুনি ডাউনলোড কৰিব লাগিব। তাৰ পাছত আপুনি অফলাইন যোগে আবেদন কৰিব লাগিব। আপুনি MLA স্কলাৰশ্বিপৰ ফৰ্মখন ক'ৰ পৰা ডাউনলোড কৰিব আজিৰ ভিডিঅ'টোত দেখুৱাম, আৰু আপুনি ক'ত জমা দিব ফৰ্মখন, আপুনি কেনেকৈ ফিল আপ কৰিব আজিৰ ভিডিঅ'টো সবিশেষ ষ্টেপ বাই ষ্টেপ দেখুৱাম। ভিডিঅ'টো আপুনি স্কিপ নকৰাকৈ শেষলৈ চাব। ভিডিঅ'ৰ আগতে এটা সৰু ৰিকুৱেষ্ট, আপুনি যদি এই চেনেলত প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো তলৰ পৰা ছাবস্ক্ৰাইব কৰি কাষত দিয়া বেল আইকনত টিপি অল অপশ্যনত ক্লিক কৰিব এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ। সকল এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আপুনি এই ফৰ্মখন ডাউনলোড কৰিব পাৰিব। ডাউনলোড কৰাৰ পাছত ইয়াত চাওক ফৰ্মখন আপুনি কেনেকৈ ফিল আপ কৰিব। ইয়াত প্ৰথম নম্বৰটো হৈছে নেম। চ' ইয়াত আপুনি আপোনাৰ নামটো লিখিব। 2 নম্বৰ অপশ্যনটো দিয়া হৈছে ডেট অফ বাৰ্থ। ইয়াত আপুনি আপোনাৰ ডেট অফ বাৰ্থটো লিখিব। তাৰ পাছত 3 নম্বৰ অপশ্যন দিয়া হৈছে জেণ্ডাৰ। ইয়াত আপোনাৰ জেণ্ডাৰ মেল ফিমেল দিয়া আছে, আপোনাৰ যিটো হয় আপুনি ইয়াত চিলেক্ট কৰিব। চ' বন্ধুসকল, তাৰ 17 নম্বৰ অপশ্যন দিয়া হৈছে গাৰ্জেন নেম। ইয়াত আপুনি গাৰ্জেন নেম লিখিব। তাৰ পাছত দিয়া হৈছে অপশ্যন চি ৰিলেশ্যনশ্বিপ। চ' আপুনি যিজনৰ গাৰ্জেণ্টৰ নাম লিখিছে তেখেতৰ লগত আপোনাৰ কি ৰিলেশ্যন হয়, বাপেক না মাক, সকলো ইয়াত দিয়া আছে। ফাদাৰ মাদাৰ আংকেল আণ্টি ব্ৰাদাৰ ছিষ্টাৰ, ইয়াত আপোনাৰ যিটো হয় আপুনি ইয়াত টিক মাৰ্ক দিব। তাৰ পাছত 5 নম্বৰ অপশ্যন দিয়া হৈছে এড্ৰেছ ইন ফুল। চ' ইয়াত আপুনি আপোনাৰ এড্ৰেছটো লিখিব লাগিব। এ নম্বৰ অপশ্যন দিয়া হৈছে ডিষ্ট্ৰিক্ট। ইয়াত আপুনি আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম লিখিব। বি নম্বৰ অপশ্যন দিয়া হৈছে চাৰ্কুল। চ' ইয়াত আপোনাৰ চাৰ্কুলৰ নাম লিখিব। তাৰ পাছত 2টা অপশ্যন দিয়া হৈছে বন্ধুসকল, আপুনি যদি মিউনিচিপালিটি এৰিয়াৰ হয় তেন্তে আপুনি প্ৰথম চি নম্বৰ অপশ্যন লিখিব লাগিব, আৰু যদি আপুনি গাঁৱলীয়া হয় ইয়াত আপুনি ই নম্বৰ অপশ্যন ব্লক লিখিব লাগিব। তাৰ পাছত ইয়াত চাওক কাষত দিয়া আছে ফটো। ইয়াত আপুনি আপোনাৰ ফটো এখন লগাব লাগিব। কে নম্বৰ অপশ্যন দিয়া হৈছে পিনক'ড। ইয়াত আপুনি আপোনাৰ পিনক'ডটো এৰিয়াৰ লিখিব। তাৰ পাছত ইয়াত দিয়া হৈছে লোকেলিটি। ইয়াত চাওক জে নম্বৰ অপশ্যন দিয়া হৈছে লোকেলিটি। ইয়াত আপুনি আপোনাৰ সমষ্টিৰ নাম লিখিব। তাৰ পাছত দিয়া হৈছে কাষ্ট। ইয়াত আপোনাৰ কাষ্ট জেনাৰেল SP ST। চ' ইয়াত সকলো দিয়া আছে, আপোনাৰ যিটো হয় আপুনি ইয়াত টিক মাৰ্ক দিব 6 নম্বৰ অপশ্যন। আৰু 8 নম্বৰ অপশ্যন দিয়া হৈছে ইয়াত ৰিলিজন। ইয়াত সকলো ছাত্ৰ ছাত্ৰীয়ে এইবাৰ আবেদন কৰিব পাৰিব MLA স্কলাৰশ্বিপ। চ' বন্ধুসকল, হিন্দু মুছলিম সকলো দিয়া আছে, আপোনাৰ যিটো আহে আপুনি ইয়াত টিক মাৰ্ক দিব। 9 নম্বৰ অপশ্যন দিয়া হৈছে মোবাইল নম্বৰ। ইয়াত আপুনি আপোনাৰ মোবাইল নম্বৰটো লিখিব। আৰু 10 নম্বৰ অপশ্যন দিয়া হৈছে বেংক AND পেন ডিটেইলছ। চ' ইয়াত আপোনাৰ বেংকৰ ডিটেইলছ আপুনি ফিল কৰিব লাগিব। এ নম্বৰ অপশ্যন দিয়া হৈছে বেংক নেম। ইয়াত আপোনাৰ বেংকৰ নাম আপুনি লিখিব। তাৰ পাছত বি নম্বৰ অপশ্যন দিয়া হৈছে ব্ৰাঞ্চ নেম। ইয়াত আপোনাৰ ব্ৰাঞ্চৰ নাম লিখিব। চি নম্বৰ অপশ্যন দিয়া হৈছে ব্ৰাঞ্চ IFC। চ' ইয়াত আপোনাৰ ব্ৰাঞ্চৰ IFC কোডটো লিখিব। ডি নম্বৰ অপশ্যন দিয়া হৈছে একাউণ্ট নম্বৰ। ইয়াত আপোনাৰ একাউণ্ট নম্বৰটো লিখিব। ই নম্বৰ অপশ্যন দিয়া হৈছে একাউণ্ট হোল্ডাৰ। চ' আপোনাৰ একাউণ্টৰ গৰাকীৰ নাম ইয়াত আপুনি লিখিব। নম্বৰ অপশ্যন দিয়া হৈছে এডুকেশ্যন ডিটেইলছ কোৱালিফাই অফ দ্য বেনিফিচিয়াৰী। চ' ইয়াত আপোনাৰ যিটো আহে আপুনি লিখিব। তাৰ পাছত বি নম্বৰ অপশ্যন দিয়া হৈছে কোৰ্ছ টাইপ। ইয়াত আপোনাৰ কোৰ্ছ কি হয় HSLC। চ' আপোনাৰ যিটো হয় আপুনি ইয়াত টিক মাৰ্ক দিব। চি নম্বৰ অপশ্যন দিয়া হৈছে কোৰ্ছ নেম। ইয়াত আপোনাৰ কোৰ্ছৰ নেম ইয়াত আপুনি লিখিব। তাৰ পাছত দিয়া আছে নেম এণ্ড এড্ৰেছ অফ দ্য ইনষ্টিটিউট। ইয়াত আপোনাৰ যিটো হয় আপুনি লিখিব। তাৰ পাছত দিয়া আছে ডেট অফ এডমিশ্যন। চ' ইয়াত আপোনাৰ এডমিশ্যন ডেটটো ইয়াত আপুনি লিখিব, কোৰ্ছত এডমিশ্যন কেতিয়ালৈ। 12 নম্বৰ অপশ্যন দিয়া হৈছে আপোনাৰ ফেমিলিত কিবা গভৰ্ণমেণ্ট চাকৰি আছেনে, যদি আছে তেন্তে আপুনি য়েছত টিক মাৰ্ক দিব, আৰু নাই তেন্তে আপুনি ন'টো চিলেক্ট কৰিব। চ' বন্ধুসকল, 14 নম্বৰ অপশ্যন দিয়া হৈছে ID প্ৰুফ। ID প্ৰুফত ইয়াত আপোনাৰ কোনটো ID প্ৰুফ দিয়ে আপুনি নাম লিখিব। তাৰ পাছত দিয়া আছে ID নম্বৰ। ইয়াত আপুনি আপোনাৰ ID নাম্বাৰটো লিখিব। চি নম্বৰ অপশ্যন হৈছে নেম অফ ID। আপুনি IDৰ নামটো লিখিব। তাৰ পাছত দিয়া হৈছে 15 নম্বৰ অপশ্যন ইনৰলমেণ্ট ইন আদাৰ য়েছ ন'। যদি আপুনি ইনৰলমেণ্ট দিয়ে তেন্তে আপুনি য়েছত দিব, আৰু যদি নিদিয়ে তেন্তে আপুনি ন' চিলেক্ট কৰিব। তাৰ পাছত ইয়াত যাওক দিয়া আছে আধাৰ নম্বৰ। ইয়াত আপুনি আপোনাৰ আধাৰ নম্বৰটো লিখিব। 16 নম্বৰ অপশ্যন দিয়া হৈছে যে আপোনাৰ স্কুলৰ হেডমাষ্টাৰৰ ছিগনেচাৰ লাগিব। চ' ইয়াত আপুনি আপোনাৰ স্কুলৰ হেডমাষ্টাৰৰ ছিগনেচাৰটো ল'ব। তাৰ পাছত ইয়াত চাওক দিয়া আছে ডেট। ইয়াত আপুনি কোনটো ডেটত এপ্লাই কৰি আছে আপুনি ডেটটো ইয়াত লিখিব। তাৰ পাছত দিয়া আছে প্লেচ। ইয়াত আপোনাৰ কোনটো জেগাৰ পৰা আপুনি এপ্লাই কৰি আছে আপুনি প্লেচটো লিখিব। তাৰ পাছত দিয়া আছে ছিগনেচাৰ অফ এপ্লিকেণ্ট। চ' আপোনাৰ যিজনে এপ্লাই কৰি আছে তেখেতে ইয়াত ছিগনেচাৰ কৰিব লাগিব, দিব লাগিব। চ' বন্ধুসকল, ইয়াত আপুনি কি ডকুমেণ্ট দিব লাগিব দিয়া হৈছে পেন কাৰ্ড, পাছপোৰ্ট, ভোটাৰ ID, ড্ৰাইভিং লাইচেঞ্চ, নাৰেগা জব কাৰ্ড। চ' ইয়াত আপোনাৰ যিটো হয় আপুনি যিকোনো এটা দিলেই। চ' এই ফৰ্মখন আপুনি আপোনাৰ এৰিয়াৰ MLA অফিচত গৈ জমা দিব লাগিব।
চ' বন্ধুসকল এই ফৰ্মখনত আপুনি যি যি ডকুমেণ্ট ছিলেক্ট কৰে আপুনি সকলো ডকুমেণ্টৰ একপি জেৰক্স কপি দিব লাগিব। চ' বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ।